এই দুইটা নিৰ্বাচনত আমি 15খন আসন লাভ কৰাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। এই যিটো প্ৰথম ফেজত ইলেকশ্যন আজি হৈ আছে, চিৰাং আৰু কোকৰাঝাৰতো আমি খুব ভাল প্ৰদৰ্শন কৰিব পাৰিম। বিশেষকৈ যোৱাকালি ৰাতি বিজনীত মোৰ যিটো সমদল হৈছিলে, আজিও গোসাইগাঁৱত হ'ব। হাজাৰ হাজাৰ ৰাইজ যি ধৰণে ওলাই আহিছে, সি সঁচাকৈয়ে এটা নতুন দিনৰ ইংগিত বহন কৰিছে। আজি আপোনালোকে দতমাতেই চাওক, এই দতমা হৈছে পবিত্ৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ পবিত্ৰ জন্মভূমি। ইয়াৰ পৰাই বড়ো আন্দোলন আৰম্ভ হৈছিল। কিন্তু এই দতমাটো ৰাইজৰ উৎসাহ উদ্দীপনা যদি আপোনালোকে দেখে বিজেপিৰ প্ৰতি, সিয়ে যে BTCত এটা স্পষ্টভাৱে অকল ৰাজনৈতিক পৰিৱৰ্তন নহয়, মানুহৰ মানসিকতা আৰু চিন্তাধাৰাৰো যে এটা বহুত বেছি পৰিৱৰ্তন হৈছে, তাক প্ৰমাণ কৰিছে। ইতিমধ্যে আজি যিটো প্ৰথম নিৰ্বাচনত ৰাইজে 100% পৰিৱৰ্তনৰ বাবে ভোট দিছে। বিশেষকৈ ওদালগুৰি আৰু আমাৰ পাঁচকাত BPF দলৰ এখনো চিট নাই। চক মই সিমানটো নাজানো যে হাগ্ৰামাই কি প্ৰমাণৰ ভিত্তিতে কথাটো ক'লে, কিন্তু হাগ্ৰামা মহিলাৰীক BTC অঞ্চলৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। আমিও বিজেপি দলে কৈছোঁ যে দুৰ্ভাগ্যবশতঃ চিৰাং আৰু কোকৰাঝাৰত এটা আমাৰ দলীয় ভিতৰৰ পৰাই কিছু ৰিপৰ্টিং ভুল হোৱাৰ কাৰণে আমি বহুত জেগাত প্ৰাৰ্থিত্ব দিব নোৱাৰিলোঁ। নহ'লে বিজেপিয়ে প্ৰায় 25-30খন আসন এইবাৰ আমি পালোহেঁতেন। কিন্তু অহাকালি কোকৰাঝাৰত আমাৰ এটা সমদল আছে। কোকৰাঝাৰত আমাৰ কোনো কেণ্ডিডেট নাই, কিন্তু আমি সমদলৰ জৰিয়তে ৰাইজক দুটা অনুৰোধ কৰিম যে এটা BPFক ভোট দিব নালাগে, কংগ্ৰেছক নালাগে, আৰু আপোনালোকে বিবেক ভোট দিয়ক। অৰ্থাৎ য'ত য'ত আমাৰ প্ৰাৰ্থী নাই। চাওক, আপোনালোক যদি থুৰিবাৰীত যায়, আপোনালোক যদি গোমাত যায়, আপোনালোক যদি ফকীৰাগামত যায়, এই মিত্ৰতাৰ ইংগিত আপোনালোকে দেখা পাবই। কিন্তু মই ভাবোঁ যে হাগ্ৰামা এখন ডুবি যোৱা নাও, গতিকে হাগ্ৰামাৰ গাত যোনে হাত দিয়ে সিওতো পানীতে ডুবিব। गति दूरे दूरे थकाई भल। हाँ, अभी BTC में एनवायरनमेंट पूरा चेंज हो गया है। सारा लोग BTC का साथ है, पब्लिक पूरा BJP का साथ है, और इस बार निश्चित रूप से हमारा पार्टी का सरकार BTC में होगा। वो वहाँ बहुत बढ़िया हो रहा है हमारा। जब कल बजरुद्दीन अजमल ने एलिगेशन लगाया है मैंने आपके ऊपर, कांग्रेस उतरने के बाद लोग कोई उल्टा पुल्टा नहीं बोल रहा है। 130 करोड़ का हिसाब, ये कोई उल्टा पुल्टा बात हो गया। 130 करोड़ फॉरेन से यहाँ आया था। ये पैसा किसके लिए खर्चा किया? मौलाबाद के लिए, कम्युनलिज्म के लिए, किसके लिए? आप तो हिसाब दीजिए ना।